Hi friends, welcome to my channel Anamika vlog. আজি মোৰ বেবীৰ খেলা আছে স্কুলত। সো স্কুল উইক পাতিছে। এতিয়া সিহঁতক সোমাই দিছোঁ স্কুলত। সোমাই দি আমি আহিছোঁ এয়া নদীৰ ওচৰত। খেলাখন পাতিছে মিজো কেম্পত। স্কুলত অলপ অসুবিধা সেইবাবে স্কুলত নাপাতিলে। তেওঁলোকক ভিতৰত থৈ এতিয়া আমি গাৰ্জেনবিলাক অলপমান আড্ডা মাৰোঁ আৰু নে কি? এইয়া বাচ্চাবিলাক আমাৰ আগত আছে, কিন্তু মাজত নদীটো আৰু আমাক সোমাব নিদিয়ে ভিতৰত। নদীৰ ওচৰত থাকি থাকি ভাগৰ লাগি গ'ল। তাৰপিছত ওচৰৰ মানুহ এঘৰ আছিল, সিহঁতৰ ঘৰত আহি অকণমান বহিলোঁ। আমাৰ লগৰ এজনীৰে চিনাকি আছিল বাৰু, সেইকাৰণে আহিলোঁ। তাতে অকণমান টাইম পাছ কৰিলোঁ। যেতিয়ালৈ আমাৰ বাচ্চাকেইটাৰ খেলা হয় তেতিয়ালৈ। এয়া ছোৱালী আহি পালে, ছোৱালী একো নাপালে প্ৰাইজ, নে লৈ আহিলোঁ। আৰু আবেলি ছোৱালীক টাইকাণ্ডলৈ লৈ আহিলোঁ। আজি ফাৰ্ষ্ট টাইম হয়। তাই বহুত বেমাৰ আজাৰ হৈ থাকে, সেই ভাবিলোঁ অলপমান খেল খেলিলে বা এক্সাৰচাইজো হৈ যাব আৰু অলপমান চাগে বেমাৰবিলাকো ভাল পাব, সেইবাবে টাইকাণ্ডত নাম লগাই দিলোঁ। এতিয়া বাচ্ছা কি কৰে নাজানো, আৰু আপোনালোকে আশীৰ্বাদ কৰিব অলপমান, তাই যেন ভালদৰে আগবাঢ়ি যায়। বেবী হাতখন তলত। মই এটা বাৰ্থডে পাৰ্টি খাব গৈ আছোঁ। এয়া মোৰ ছোৱালী ৰেডি, এণ্ড চি ইজ হেপী। আজিৰ দিনটো বহুত বিজি আছিলোঁ। ভাবিছিলোঁ অলপমান ৰেষ্ট কৰিম, বাট বাৰ্থডে পাৰ্টিটো আছে, নগ'লে বেয়া পাব, ওচৰৰে হয়। চ' গৈ আহোঁ, অলপমান এনজয় কৰি আহোঁ। আপোনালোক সকলোকেতো মই এতিয়া মোৰ গোটেই দিনটোৰ কিছু অংশ দেখালোঁ। মই কি কৰোঁ আৰু কেনেকৈ টাইম স্পেণ্ড কৰোঁ গোটেই দিনটোত। এতিয়া বাৰ্থডেত গৈছিলোঁ যিহেতু, অলপমান মেকআপ কৰিছিলোঁ, আৰু সেই মেকআপখিনিনো মই কেনেকৈ আঁতৰাওঁ আজি আপোনালোকক দেখাই আছোঁ। মেকআপটো সকলোৱে আঁতৰাব জানে নিশ্চয়, সেইটো আৰু ক'ব লগা নহয়। এতিয়া বাট মই ইউজ কৰোঁ এইটো অৰিফ্লেমৰ লাভ নেচাৰেল ৰিফ্ৰেছিং ক্লিনজিং ক্ৰীম হয়। এইটো নৰ্মেল স্কিনৰ কাৰণে হয়। এল'ভেৰা আৰু কোকোনাট ৱাটাৰৰ হয়। এইটো মই বহুত আগৰ পৰা ইউজ কৰি আহিছোঁ, আৰু এতিয়ালৈ কোনো ইয়াত প্ৰব্লেম পোৱা নাই। আৰু এইটো অলপ হাতত লৈ বাছ আপোনাৰ যিখিনি মেকআপ আছে, মেকআপ ৰিমুভিঙৰ কাৰণে এইটো ভাল হয়। এইটো মই ভাল পাইছোঁ, আৰু বাছ আপোনালোকে যিকোনো ইউজ কৰিব পাৰে নিশ্চয়। আৰু তাৰ মাজতে আৰু এটা কথা কৈ লওঁ, আজি আপোনালোকক মই কি কৰি ভাল পাওঁ বা মই কেনেকৈ স্কিনখনক কেয়াৰ কৰোঁ আপোনালোকক সেইটোহে দেখাম। মই কোনো প্ৰফেশ্যনেল ডক্তৰ নহয়, নাইবা নিউট্ৰিচনিষ্ট নহয়, জাষ্ট মই ভাল পোৱাটোহে আপোনালোকক দেখাম। আৰু ময়ো এটা কথা, মেকআপ ৰিমুভাৰৰ কাৰণে যিমানেই ক্ৰীম নাথাকক কিয়, যিমানেই ক্লিনজাৰ নাথাকক কিয়, বা যিমানেই মেকআপ ৰিমুভাৰ নাথাকক কিয়, গাখীৰৰ সমান একো হ'ব নোৱাৰে। আপোনালোকৰ ঘৰত যদি কেঁচা গাখীৰ আছে তেতিয়া বহুত ভাল, আৰু যদি কেঁচা গাখীৰ নাইও তেতিয়াহ'লে উতলোৱা গাখীৰো আপোনালোকে ইউজ কৰিব পাৰে। বাছ কটন অলপমান ল'ব, গাখীৰ অলপমান ল'ব, ডুবাব আৰু জাষ্ট মুখত লগাব। তাৰ অকণ সময় জাষ্ট 1 মিনিটমান ৰাখি থৈ দিব। তাৰপিছত আপুনি কটনৰ সহায়ত লাহে লাহে মেকআপখিনি ৰিমুভ কৰিব পাৰিব। তেতিয়া আপোনাৰ স্কিনটো কোনো ক্ষতি নকৰে, আৰু বাছ ধুনীয়াকৈ গোটেইখিনি আঁতৰি যাব। তাৰপিছত আপোনালোকে ফেচ ৱাছ কৰে, যি কৰে সেইখিনি কৰি ল'ব পাৰিব। বাট মোৰ লগত আজি গাখীৰ নাছিলে, চ' মই মেকআপ ৰিমুভাৰ ইউজ কৰিম। এতিয়া মোৰ মেকআপ ৰিমুভ হৈ গ'ল, ফেচ নাও ক্লিন। আৰু এতিয়া মই ইউজ কৰিম ইয়াত অ'টছ আছে আৰু বেচন অলপমান, মৌ দিছোঁ, যিহেতু ঠাণ্ডাৰ দিন হয়। মইশ্চাৰাইজাৰটো মেইন বস্তু হয় এতিয়া, কাৰণ স্কিনখন টানি ধৰে, বাট খহটা লাগে আৰু শুকান লাগে, সেইবাবে মই ইয়াত মৌ দিছোঁ, আৰু ৰ'জ ৱাটাৰ আছে, অ'টছ আছে এচামুচ, আৰু বেচন এচামুচ ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া লগাম।
বাট ধুনীয়াকৈ দুটা আঙুলিৰ সৈতে এয়া হাতৰ আঙুলিকেইটাৰে অকণ লাহে লাহে মাছাজ কৰাৰ নিচিনা কৰি লৈছোঁ। যদি কিবা ডেড স্কিন চিন আছে বা কিবা আছে আৰু তেতিয়া ওলাই যাব ধুনীয়াকৈ। স্ক্ৰাবিঙৰো কাম হৈ যাব একেলগে। একদম ভূত হৈ গ'লোঁ এতিয়া। আৰু এনেকৈ ভূত হৈ 10 মিনিট বা 15 মিনিট সময় ৰখি দিয়ক। আৰু তাৰপিছত মুখখন ভালদৰে ধুই লওক। ধোৱাৰ পিছত আমি ছেকেণ্ড ষ্টেপ কৰিম। আৰু এতিয়া মোৰ 10 মিনিট হৈ গ'ল, 10 মিনিট সময় পাৰ হৈ গ'ল। মই যি মুখত অ'টছ, বেচন আৰু মৌ আৰু গোলাপ জলৰ যিটো পেষ্ট লগাইছিলোঁ, সেইটো পেষ্ট এতিয়া মই আঁতৰাই দিলোঁ। আৰু এতিয়া মই ইউজ কৰিম এটা ভিটামিন চি চিৰাম। আৰু এই চিৰামটো মই কোনো দোকানৰ পৰা কিনি অনা নাই, এইটো মই ঘৰতে বনাইছোঁ। আপোনালোকেও ইচ্ছা কৰিলে বনাই ল'ব পাৰে। বহুত বেছি একো প্ৰব্লেম নাই, এইটো বনাবলৈ বহুত সময় নালাগে। জাষ্ট ৰাতি আপোনালোকে কমলাৰ বাকলি কেইটুকুৰমান আৰু নেমু টেঙাৰ বাকলি কেইটুকুৰমান তিয়াই থৈ দিব। আৰু ৰাতিপুৱা সেইখিনি অকণ বেছি পানী নিদিব, তাত পানী অলপমান দিব। বাছ জাষ্ট কমলাৰ বাকলিখিনি তিতি থাকিব লাগে। এটা ডাঙৰ গিলাচ বা বাতি থৈ দিব পাৰে। আৰু ৰাতিপুৱা সেইখিনি গ্ৰাইণ্ড কৰি ল'ব। গৈ চেকনি এখন ল'ব, চেকনিখনৰ সহায়ত চামুচ এখনৰ সহায়ত চেপি ৰসখিনি ওলাই ল'ব। তাত আপোনালোকৰ যি স্কিন হয় সেইমতে আপোনালোকে বস্তু ইউজ কৰিব পাৰে। মোৰ নৰ্মেলটো ড্ৰাই স্কিন হয়, চ' ইয়াত মই ভিটামিন ই কেপচুল লৈছোঁ আৰু গ্লিচাৰিন অলপ দিছোঁ। বাছ এইখিনি মিক্স কৰিছোঁ আৰু হৈ গ'ল ৰেডি চিৰাম। এইটো লগোৱাৰ পিছত মই ইউজ কৰিম, ইয়াত লৈছিলোঁ কেষ্টৰ অইল আৰু কোকোনাট অইল। এই দুইটা এচামুচ লৈ মিক্স কৰি লৈছোঁ। জাষ্ট মুখখন মাছাজ কৰিম আৰু হৈ যাম। আৰু আপুনি যিকোনো বস্তু ইউজ কৰিলে, যদি আপুনি যিকোনো বস্তুৱে ইউজ নকৰক কিয়, মুখৰ কাৰণে ভাল এটা ক্ৰীমেই ইউজ কৰক, মইশ্চাৰাইজাৰ ইউজ কৰক, আপুনি যদি ৰাতি ইউজ কৰে তেতিয়া আপোনাৰ ৰাতিপুৱালৈ ইয়াৰ ৰিজাল্টটো খুব ভাল হয়। দিনত ইউজ কৰাতকৈ যদি ৰাতি ইউজ কৰি শুই যায়, আপোনাৰ স্কিনটোৱে ধুনীয়াকৈ এবজৰ্ব কৰি ল'ব পাৰে। এই ভিটামিন চি চিৰামটো আপুনি যেতিয়া মুখত লগাব, ইয়াক লগোৱাৰ পিছত ভিতৰত যাতে সোমাই যায় ভালদৰে, সেইটো লক্ষ্য ৰাখিব। আপুনি যেতিয়ালৈ ভিতৰত সোমাই নাযায় তেতিয়ালৈ বেলেগ ক্ৰীম বা মইশ্চাৰাইজাৰ ইউজ নকৰিব। যেতিয়াই গম পাইছে, বুজি পাইছে যেতিয়া যে স্কিনটো শুহি লৈছে ইয়াক বা স্কিনটোত সোমাই গৈছে, তেতিয়া আপুনি মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে। আপোনালোকক মই আগতে যেনেদৰে কৈছিলোঁ যে মই কেষ্টৰ অইল আৰু নাৰিকলৰ তেল লৈ মাছাজ কৰিম। আৰু এই মাছাজটো যদি আপোনালোকে কৰিব নিবিচাৰে, আপোনালোকে যি মইশ্চাৰাইজাৰ ইউজ কৰে সেই মইশ্চাৰাইজাৰ লগাই আপোনালোকে বাছ শুই যাব পাৰে। বাট মই আজি কেষ্টৰ অইল আৰু নাৰিকল তেল ইউজ কৰিছোঁ, সেইবাবে মই আজি বেলেগ মইশ্চাৰাইজাৰ নলগাওঁ। আৰু এইটো অকল আপোনালোকে নিজৰ স্কিনত নহয়, আপুনি নিজৰ চুলিতো লগাব পাৰে, চুলিৰ কাৰণে ভাল হয়। মোৰ বহুত হেয়াৰ ফল হৈ আছে আৰু মই ইউজ কৰি আছোঁ কিছু ৰেমেডি। আৰু যিটো ৰেমেডি মোক কাম দিয়ে বা যি কৰি মই যদি ভাল কৰিব পাৰোঁ, হেয়াৰ লছটো পুনৰ গ্ৰ'থ কৰিব পাৰোঁ, তেতিয়া আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ। বাই বাই।